काछार जिल्लानि दुलु साहा बागानखौ सिफायनानै बिरग्रा दिङा गाथोन बानायनो नागिरनायखौ आदिबासि आफादफोरा हेंथा खालामदों। दिनै आसामनि गुबुन गुबुन जायगायाव आदसाया हेंथायारि हाबाफारि लायो। बेबादिनो तामुलपुर जिल्लानि जिल्ला बेंगिरि मावख'नि मोखाङाव बागानखौ फोजोबस्रांनानै साहा मावसुमाफोरनि जिउआव खैफोद लाबोनाय आरो साहा मावसुमाफोरखौ अनागार खालामनायनि हेंथायै आदसानि बानजायनायाव खुदिखांनाय हाबाफारि लायो। हेंथा खालामग्राफ्रा आदसा जिन्दाबाद, आसाम सोरखार मुर्दाबाद, बिजेपि हाय हाय, हिमन्त बिश्व शर्मा मुर्दाबाद बायदि स्ल'गान होनानै जिल्ला बेंगिरिनि मावख' मोखाङाव गोमखांहोयो। अहम सरकार मुर्दाबाद, अहम सरकार हाय हाय, अहम सरकार हाय हाय, हेमंत बिश्व शर्मा मिसलिया, हेमंत बिश्व शर्मा मुर्दाबाद। लोगोसे बिथांमोना साहा बागानखौ सिफायनायखौ बन्द खालामनायनि थाखाय तामुलपुर जिल्ला बेंगिरिनि दारै आसामनि गिबि मन्थ्रिनिसिम गांसे गोसोखां बिलाइ दैथायहरो। অসম চৰকাৰে আজি ভাৰতবৰ্ষৰ যিবিলাক পুঁজিপতি আছে আদানী আমদানি এইবিলাকক নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে আম্বানী আদানীবিলাকৰ পকেটত বিক্ৰী হৈ আজি অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, যোৱা কেইদিন পূৰ্বে দুলু চাহ বাগিচা কাছাৰ জিলাৰ দুলু চাহ বাগিচাত উচ্ছেদ অভিযান কৰিছে আৰু তাৰ খাটি খোৱা শ্ৰমিক হাড়ক মাটি কৰি তেজক পানী কৰি এই ৰ'দে বৰষুণে খাটি খোৱা শ্ৰমিকবিলাকে যিটো অসমৰ এটা খিলঞ্জীয়া সেই জনগোষ্ঠীটোক মৰ্মান্তভাৱে লাঠি চাৰ্জ কৰি নিৰ্মমভাৱে মানে হত্যা কৰিবলৈ বিচৰা এই কাৰ্যক আমি কিন্তু ধিক্কাৰ দিছোঁ। আৰু এই দুলু চাহ বাগিচা আজি 200 বছৰীয়া ইতিহাস, পুৰণি ইতিহাস আছে। সেই 200 বছৰীয়া চাহ বাগিচা উচ্ছেদ কৰি তাতে আমদানি আদানীবিলাকৰ যিটো বিমানবন্দৰ বনাব খুজিছে, সেইটো আমি কাৰ্যক আমি ধিক্কাৰ দিছোঁ। অসম চৰকাৰে অনতিপলমে এই উচ্ছেদ কাৰ্যসূচীটো বন্ধ কৰক আৰু যিটো 2500 বিঘা মাটি অধিগ্ৰহণ কৰি আমাক বহুতভাৱে প্ৰতিশ্ৰুতি দিছিলে যে চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ বাগিচাৰ মাটিবিলাকক জৰীপ কৰা, চাহ জনজাতি অধ্যুষিত এৰিয়াবিলাকৰ মাটিবিলাকক পট্টা দিয়া, বিভিন্ন মানে প্ৰতিশ্ৰুতি দিছিলে। চাহ শ্ৰমিকবিলাকক হাজিৰা বঢ়াই দিয়া। এই প্ৰতিশ্ৰুতিটো দূৰৰ কথা, উল্টাইহে চাহ শ্ৰমিকবিলাকক লাট মাৰি খেদিব বিচাৰিছে, উল্টাইহে শ্ৰমিকবিলাকক হত্যা কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচিছে। অসমৰ চাহ শ্ৰমিকবিলাকক এটা নিশেষ কৰাৰ কাৰণে এটা যিটো দালালগিৰি চলি আছে, চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এই দালালগিৰিৰ পৰা বন্ধ কৰক। এই যিটো আম্বানী আদানীবিলাকৰ পকেটত বিক্ৰী হৈ যিবিলাকক অসমৰ অনুষ্ঠানবিলাকক বিক্ৰী কৰিব বিচাৰিছে, অসমৰ চাহ বাগিচা নহয় বিভিন্ন অনুষ্ঠানবিলাকক শেষ কৰিব বিচাৰিছে, এনেকুৱা কাৰ্যক আমি সকীয়াই দিব বিচাৰিছোঁ। এই কাৰ্য যদি অনতিপলমে যদি বন্ধ নকৰে, অসম চৰকাৰে আদানী আম্বানীবিলাকৰ গ্ৰুপত এইবিলাকত যাতে পকেটত বিক্ৰী নোহোৱা যাতে এইবিলাক কাৰ্যবিলাক যদি নকৰে, তেতিয়াহ'লে আমি কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন আমি আদচাই কিন্তু পৰৱৰ্তী সময় হাতত ল'ম। আমি চাহ শ্ৰমিকৰ হৈ মাত মাতা অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা আদচা আৰু মজদুৰ সংঘই বা যিকোনো যিমানটা চাহ শ্ৰমিকৰ লগত জড়িত দল সংগঠনে কেতিয়াও সহ্য কৰিব নোৱাৰে। আৰু तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।